সকলোৰে ভালে আছে নিশ্চয়। আজি আকৌ এবাৰ নতুনকৈ আৰু এটা ভিডিঅ' আপলোড কৰিম বুলি আপোনালোকলৈ চেষ্টা কৰিলোঁ। আৰু সকলোৱে হয়তো জানিছেই মোৰ চেনেলটো নতুন হয়, সেইবাবে ইমান এটা বেছি এক্সপাৰ্ট হোৱাগৈ নাই ভিডিঅ' আপলোড কৰাৰ ক্ষেত্ৰত। সকলোৱে তাৰ বাবে মাফ কৰিব আৰু লগতে সহায় সহযোগিতা আগবঢ়াই যাব। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি মই বহি আছোঁ পুখুৰীৰ পাৰত, একেবাৰে নিজান অৱস্থাত অকলশৰে। আৰু লগতে এতিয়া মোৰ বা আহিছে, বৰ্তা ছোৱালী, তাই এই বহিবলৈ লৈছে। তাই একচুৱেলি শুই আছিলে, তাইক মই ক'লোঁ যেন তেনতো উঠি আনা, যে আজি ভিডিঅ'ত ওলাবই লাগিব তই। প্ৰথমটো ভিডিঅ'ত যিহেতু ওলোৱা নহ'ল, আৰু তাতে মোৰ ভণ্টি, তাইও ভিডিঅ'ত অলপ ওলাবলৈ বহুত সংকোচ কৰে, লাজ কৰে। হ'লেও যি কি নহওক এদিন চেষ্টা কৰিম তাইকো উলিয়াবৰ কাৰণে। এদিন বুলিবলৈ নহয়, যিহেতু চেনেল খুলিছে যেতিয়া ওলায়ে থাকিব মাজে মাজে। আৰু এতিয়াতো মই আজি কি ক'ম, মই আজিও গম পোৱা নাই আজি ভিডিঅ' কি হিচাপত আপলোড কৰিম। তথাপিও এতিয়াতো আপোনালোকে জানিছেই পৰিস্থিতিটো একেবাৰে বেয়া হৈছে। কৰোণা মহামাৰী কালত সকলোৱে যিহেতু বাহিৰত গ'লে মানে মাস্ক, চেনিটাইজাৰ এইবোৰ লগতে লৈ যোৱাটো প্ৰয়োজন। সকলোৱে জানেই, মই নক'লেও হয়, তথাপিও আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছোঁ। বহুতে হয়তো ভাবিব পাৰে যে মই এনেদৰে আকৌ আপোনালোকক কৈ পেলাই ভুল কৰিব পাৰোঁ, যিহেতু এইটো প্ৰত্যেকে জানে, তথাপিও মই কৈছোঁ। আৰু আমাৰ ওচৰতে এইখিনিতে মানে ফিল্ড এখন আছে, এই ৰাস্তাৰ কাষতে আছে। এতিয়া মানে বহুত মানে আমাৰ গাঁৱৰ ল'ৰাবিলাকে এনেকৈ মানে চবেই গোট খাই পেলাই ফুটবল খেলে, ক্ৰিকেট খেলে। আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। সকলোৱে এতিয়া পূৰা খেলাত ব্যস্ত। তাৰপাছত বাকী মই এইখিনিতে পুখুৰী কিনাৰত বহি আছোঁ, আৰু মোৰ বা এইখিনিতে বহি আছে। অকণমান ওলাই দিলে ভাল হ'ব। সেয়া হৈছে মোৰ বা, বৰ্তা ছোৱালী। তাইও সেই শুই আছিলে, ময়ো শুইয়ে আছিলোঁ। আজি দিনটো ৰাতিপুৱাৰ পৰা কাম বন অলপ কৰিলোঁ, কৰি পেলাই তাৰপাছত শুলোঁ। আৰু আজি বতৰটো বহুতেই গৰম পৰিছে, একদম মানে কি ক'ব আৰু বহুতৰে এনেদৰে। আৰু এতিয়াতো এতিয়া খেতি ছিজন, চবেই পথাৰত থাকিবলগীয়া হৈছে। তেনেদৰে বহুতৰ কষ্ট হৈছে, গৰম একদম আৰু নাযায় নোপাই ভাবিলোঁ আজি ভিডিঅ' এটাকে চেষ্টা কৰোঁ দিবলৈ। বাকী আৰু কি ক'ম ৰ'ব, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। মই এতিয়া আকৌ আহি আছোঁ আপোনালোকৰ ওচৰলৈ, অলপমান অপেক্ষা কৰক। এয়া আপোনালোকক যে কৈছিলোঁ মই পুখুৰীৰ কিনাৰত বহি আছোঁ বুলি। আৰু একচুৱেলি পুখুৰীৰ কিনাৰত এনেকৈ বহি পেলাই কথা পতাৰ আমেজেই বহুত বেলেগ। এয়া আমি এতিয়া দুজনী একেলগে বহি পেলাই অলপ কথা পাতিছোঁ। আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু মই যে কৈছিলোঁ আপোনালোকক আমাৰ কাষতে থকা ফিল্ডখন দেখাম বুলি, সেয়া আপোনালোকক দেখাবলৈ এতিয়া চেষ্টা কৰিম। সকলোৱে চাই থাকক। সকলোৱে হয়তো দেখিছেই, ইয়াতে ল'ৰাবিলাকে খেলি আছে। আৰু ওচৰতে আছে আমাৰ এখন স্কুল, যিখনত আমি সৰু থাকোঁতে পঢ়িছিলোঁ। আৰু এইটো অঞ্চল হৈছে আমাৰ গাঁওখনৰ নাম হৈছে বিফুৰীয়া জকাইবিল বুলি কয়। আৰু সকলোৱে এনেদৰে চাই থাকিব, দেখি থাকিব মাজে মাজে। এইখিনিতে এটা কথা কৈ থওঁ সকলোকে, আমাৰ মানে আমি যিখন গাঁৱত থাকোঁ, আমাৰ ওচৰতে এখন মানে বিল আছে আমাৰ ঘৰৰ পাছ চাইডে। আৰু সেই বিলখনতো কেতিয়াবা ভিডিঅ' এনেকৈ কৰি পেলাই আপলোড কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে এনেদৰে মোক সাহস প্ৰেৰণা দি যাব। সকলোৱে চেনেলটো, যিসকলে নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰে। আৰু লগতে যিসকলে মোৰ চেনেলটো প্ৰথমৰ পৰাই ছাবস্ক্ৰাইব কৰি চাই আছে, তেওঁলোকে সকলোৱে চেনেলটো যদি চাই ভাল লাগে, ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে শ্বেয়াৰ কৰি দিব অলপ। আৰু এনেদৰে আপোনালোকে মানে অলৰেডি ছাবস্ক্ৰাইব কৰিছে সেইসকলক মানে বহুত ধন্যবাদ। আৰু যিসকলে নাই কৰা এতিয়া কৰি দিব, সোনকালে গৈ পিনে কৰি দিবগৈ। আমাৰ তেতিয়া প্ৰেৰণা পাম আমি, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আমাক জনাব, তেতিয়া মানে কমেণ্ট কৰিব, তেতিয়া আমি চেষ্টা কৰিম
যিমানখিনি পাৰোঁ। সেয়াই আৰু বাকী আমি দুইজনী হৈছোঁ মানে কি মোৰ বা বুলি যে ক'লোঁ এজনী হৈছে মোৰ বৰ্তা ছোৱালী কিন্তু আমি একেলগৰে হয় আমি সৰুৰ পৰা একেলগতে পঢ়া এতিয়া আমি বেলেগ বেলেগকৈ থাকোঁ মানে বেলেগ বেলেগ কলেজত পঢ়োঁ তথাপিও মানে আমি দুইজনী একেবাৰে বেষ্ট ফ্ৰেণ্ডৰ নিচিনা একদম পূৰা নলে গলে লগা বান্ধৱী আৰু বা বুলি নকয় একচুৱেলি মই এনেই আপোনালোকৰ আগত বা বুলি কৈছোঁ কাৰণ তাই মোতকৈ যিহেতু অকণমান হ'লেও ডাঙৰ হয় আৰু বাকী সেয়াই এক চিনাকি কৰি দিছোঁ এইৰ নাম হৈছে আকাশশ্ৰী গগৈ আৰু মোৰ নামটো জানেই সকলোৱে দিব্যা গগৈ আৰু এনেদৰে আপোনালোকে মোক আশীৰ্বাদ কৰি যাব আৰু আজিলৈ চেনেলটো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো সামৰিছোঁ চেনেলটো নহয় দেই বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ পিনে আপোনালোকৰ মাজলৈ আমি আহিম সকলো ভালেই থাকক আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো দবাই দিব ধন্যবাদ